শ্ৰীমন্ত শংকৰদেৱ সমাজ বেংগলোৰৰ উদ্যোগত এইবেলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে এখন ভাওনা পৰিদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু এই ভাওনাখনৰ পৰিচালনাৰ দায়িত্বত থকা শ্ৰী পৰেশ বৰাদেৱে জনাব আখৰাৰ বিষয়ে। হয়, ধন্যবাদ আছোঁ। জয়তে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালোৰৰ তৰফৰ পৰা মই শ্ৰী পৰেশ বৰাই ভক্তিভৰা সেৱা আগবঢ়াইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ এই নামঘৰটো আৰম্ভ কালৰ পৰাই আমি নানা ধৰণৰ ভক্তিমূলক কাৰ্যসূচী অনুষ্ঠান পাতি আহিছোঁ। তাৰ ভিতৰত দুটিমান কাৰ্যসূচী অতি উলহ মালহেৰে কৰা হয়। শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ আৰু তিৰুভাৱ তিথি, মাধৱদেৱৰ তিথি, বহাগ বিহু, মাঘ বিহু আদি অসমৰ যি সাংস্কৃতিক সকলোখিনি ইয়াত আমি সুচাৰুৰূপে পালন কৰি আহিছোঁ। ভাওনাৰ ক্ষেত্ৰত তেখেতে মোক ক'বলৈ কৈছে অতি সুন্দৰ আৰু অতি উৎসাহেৰে এই ল'ৰাখিনি আহে ইয়ালৈ। বেংগলোৰত থকা প্ৰায় 90% প্ৰবাসী অসমীয়া বাসিন্দাই ইয়াত ভাওনা ভাগত চৰিত্ৰ ৰূপায়ণ কৰিব। তাৰে ভিতৰত 10% ভাৱৰীয়া, সাজপাৰ, ৰূপসজ্জা আৰু গায়ন বায়ন বিশেষকৈ আহিব। অসমৰ আগশাৰীত এটি ভাওনা দল প্ৰগতিশীল সাংস্কৃতিক সমাজ দিৱস যোৰহাটৰ প্ৰস্তুতি খুব সুন্দৰভাৱে চলি আছে বৰ্তমানলৈকে। আজি প্ৰায় 2 মাহ দিন আমি ৰিহাৰ্চল কৰি আছোঁ আৰু প্ৰায় 1.5 মাহ আৰু ৰিহাৰ্চল হ'ব। কাৰণ প্ৰায়খিনি নতুনবোৰক আমি ইয়াত শিকাবলগীয়া হৈছে। তেওঁলোকক প্ৰৱেশ, প্ৰস্থান, বচন কেনেকৈ কোৱা হয় এইবিলাক শিকোৱা হৈছে। তেওঁলোকে অতি আগ্ৰহেৰে বস্তুবোৰ শিকিছে। অতি আনন্দৰ কথা যে ইয়াত তাহাঁতি ভাওনাৰ দক্ষযজ্ঞ এইবাৰ 3 নম্বৰৰ বাবে পতা হৈছে। ইয়াৰ আগতেও আমি 2বাৰ পাতিছোঁ, শংকৰবধ আৰু ৰুক্মিণী হৰণ। এইবাৰ 3য়বাৰৰ বাবে আমি আয়োজন কৰিছোঁ দক্ষযজ্ঞ ভাওনা। খুব সুন্দৰ আৱেগ অনুভূতিও কিছুমান জড়িত হৈ থাকে, কিয়নো আমি সৰুৰ পৰা ভাওনা সংস্কৃতিৰ লগত জড়িত মানুহ। শ্ৰেষ্ঠ হ'ব পাৰে দক্ষৰ যিদিনা দেখিব দক্ষৰ বিক্ৰম, সেইদিনা বুজিব এই দক্ষৰে কিমান। অতি আনন্দ, তাৰ আৰু সীমা নাই। আপোনাক ভাষাৰেও বুজাব নোৱাৰি কিছুমান কথা, কাৰণ যিবোৰ বস্তু আমি অসমতহে পাওঁ সেইবোৰ আজি বেংগলোৰত সেইটো হৈছে। আমি দেখিছোঁ যে দক্ষৰ মূল চৰিত্ৰটো কৰিছে, তাৰে এফাকি বচাওঁ ৰাইজৰ কাৰণে মাতি দিব নেকি চমুকে? আচলতে মই নাটকভাগ পৰিচালনা কৰাৰ দায়িত্বতহে আছিলোঁ। পিছে ৰাইজৰ সন্মতিক্ৰমে তেখেতসকলে কোনো দক্ষ ভাওতা বিচাৰি পোৱা নাছিলোঁ অৱশ্যে বেংগলোৰতে। গতিকে শেষত মই নিজেই কৰিবলগীয়া হৈছে, উপায় নাই। আৰু প্ৰথম বছৰত একোতে গাই দিওঁ বাৰু, সৰু লাইন এটা গাই দিওঁ। সেনাপতি প্ৰসেনজিৎ, জগত সৃষ্টিৰ অধিকাৰী, পৰম তেজস্বী ব্ৰহ্মদেৱৰ সন্তান মই দক্ষ প্ৰজাপতি। তলিকৰ নাগ নৰ গন্ধৰ্ব কিন্নয়, সকলোৱে মান্য কৰে মোক
ধৈর্যবান কিন্তু সেনাপতি তুচ্ছ জ্ঞান করি সেই জটাধারী নীলাস শঙ্করে নিজকেই শ্রেষ্ঠ বুলি কৰে অহংকাৰ কিবা গুণে শ্ৰেষ্ঠ হ'ব পাৰে কি এই দক্ষৰ কাষত যিদিনা দেখিব দক্ষৰ বিক্ৰম এদিনা দেখিব দক্ষৰ শকতি কিমান কিমান পৰাক্ৰম মৃত্যুর কুটিল সাধুই এইয়া এনে দেবতা দিলা অমরাবতী সঁচা কথা দেবরাজ অমরাবতীর সব গৌরবর কথা প্রতিদিনে কৰিছে সাধু সমাজে পুতৰ আশীৰ্বাদ কিন্তু দেবরাজ দানৱৰ চকু মাথো প্ৰতিদিনে স্বৰ্গ ৰাজ্যৰ প্ৰতি দানৱৰ সদেৰণ যেতিয়াই হয় প্ৰাৰম্ভণ তেতিয়াই দেখা পাওঁ মৃত্যু কি দানৱৰ কত আশা থাকি যায় এই স্বৰ্গ ৰাজ্যৰ প্ৰতি দানৱৰ সেই আশা কদাপিতো নহ'ব পূৰণ মহাদেৱ আপুনি কিবা ভাও দিছে হয় ময়ো আপোনাৰ ভাওনাত এটা চৰিত্ৰত অংশগ্ৰহণ কৰিছিলোঁ মণিপদ্ৰ ভাল লাগিছে মই মানে আগতে কৰা নাছিলোঁ এইবাৰ নতুনকৈ লৈছোঁ আৰু আমাৰ দাদা এজনে বহুত ভালকৈ গীত মাত লগৰ শিকাই আছে তো ভাল লাগিছে আৰু আমি বিশেষকৈ এটা কাৰণে ভাল লাগিছে বেংগলোৰত থাকি আমি অসমৰ যি সংস্কৃতি ৰূপায়ণ কৰিব পাৰিছোঁ এইকাৰণে আমাৰ মানে নিজকে বুলি অসমীয়া বুলিও গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইয়াতে সকলোকে লগ পাই মানে বহুত ভাল লাগিছে অতি আনন্দিত